হেল্ল' এভৰিৱান, শুৱালকুছি ৰাখলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যোৱাবাৰ মই ৰাখৰ প্ৰস্তুতিহে দেখাইছিলোঁ, এইবাৰ গোটেই ৰাখখন দেখাম। ভিডিঅ'টো দিয়াত দুদিনমান দেৰি হ'ল, মানে মোৰ এক্সাম চলি আছিলে, সেইকাৰণে মই একদম সময় পোৱা নাছিলোঁ। আৰু এইবিলাকেই হ'ল শুৱালকুছিৰ ৰাখৰ মূৰ্তিবোৰ। আপোনালোকে চাই থাকক, মই আৰু এটা এটাকৈ কৈ নাথাকোঁ, এটা এটাকৈ কৈ থাকোঁতে গোটেই ভিডিঅ'টো বহুত দীঘল হৈ যাব। আপোনালোকে ভিডিঅ'টোৰ পৰা শেষ কৰি চাব, বহুত ভাল লগা মূৰ্তিবোৰ। এইবিলাক কিছুমান কাৰেণ্টত দিছে, কিছুমান দিয়া নাই। আৰু এয়া কৃষ্ণৰ দৌল যাত্ৰা। বাকী ভিডিঅ'টো চাই থাকক। আৰু এইখন হ'ল বৃন্দাবন, ইমান ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে বৃন্দাবনখন। আৰু এইটো হ'ল শ্ৰীকৃষ্ণৰ মোহিনী ৰূপ, এয়া গ্ৰহ গজেন্দ্ৰ। আৰু এয়া হ'ল হৰিহৰৰ যুদ্ধ, এয়া সমুদ্ৰ মন্থন, এইবিলাক চব কৃষ্ণৰ ৰূপবিলাক আছে। আৰু এয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ, দ্ৰৌপদী। আৰু এয়া ভীষ্মৰ সৰসজ্জা, পঞ্চ পাণ্ডৱৰ স্বৰ্গযাত্ৰা। আৰু এয়া শ্ৰীমদ ভাগৱতৰ এয়া ৰথখন যে কৃষ্ণ আৰু অৰ্জুন। আৰু এয়া হ'ল আই লাভ শুৱালকুছি। আৰু এইবিলাক ছোটা ভীম আছে। ছোটা ভীমটো সৰুতে মই বহুত চাইছিলোঁ, বহুত ভাল লাগে। আপোনালোকে চাইছিল নে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এইবিলাক দোকান, ইয়াতে ঢেৰ বস্তু আছে আৰু দামবিলাক বহুত কম হয়। কিছুমানৰ দাম ইয়াতে টিকট কাটে, টিকট কাটি কিনে যে স্কেটছ কৰিব লাগে সেনেকৈ। আৰু এয়া আনন্দ মেলাত সোমাই আহিলোঁ আমি। ইয়াতে স্কেটছ কৰি কিনে যদি আপোনাৰ ভাগ্যত আছে তেনেহ'লে প্ৰাইজটো পালে, নাই যদি গ'ল। এখন টিকটত 20 টকাকৈ, মই কাটিছিলোঁ কিন্তু একো নাপালোঁ। আৰু এইবিলাক আনন্দ মেলা। এইটো মনত আছেনে গাইজ আপোনালোকৰ, সৰুতে যে বহুত ভাল লাগিছিলে। আৰু এইবিলাকতো উঠিছিলোঁ সৰুতে। আৰু এইটো বা কি হয় মই ঠিক নামটো সেনেকৈ নাজানো, বাকী উঠি চাগে বহুত ভাল লাগে। মই বাৰু নুঠিলোঁ, মই এবাৰ চকৰিতে উঠিম বুলি ভাবিছোঁ। আৰু এইটো হ'ল চকৰি শুৱালকুছি ৰাখৰ। বাকী মই টিকট কাটিলে আহোঁ, আপোনালোকক ওপৰৰ পৰা ভিউটো দেখাই আছোঁ মই। এয়া চাওক গাইজ, ওপৰৰ পৰা ভিউ শুৱালকুছি ৰাখৰ। আপোনালোকক গোটেইখিনি দেখাই আছোঁ, মই একদম ওপৰত আছোঁ চকৰি, চাই থাকক। এয়া চাওক কি মজা ভিউ, দেখিছেনে কি মজা লাগিছে। আপোনালোকে নিশ্চয় আহিব। 17 তাৰিখলৈ ৰাস আছে আৰু 2 দিন বঢ়াই দিছে বুলি মই শুনিছোঁ, তো 19 তাৰিখলৈ ৰাস আছে চাগে। আপোনালোকে নিশ্চয় আহিব, বহুত ভাল লাগে। আৰু এইবিলাক কাপোৰবিলাকো বেছি দাম নহয়, অলপ দাম আছে কিন্তু বেছি দাম নহয়। আপোনালোকক লাগিলে লৈ যাব পাৰে, বহুত বস্তু আছে। আৰু এইবিলাক জুৱেলাৰী, এইবিলাকতো মই বহুত কিনিছোঁ। আৰু এয়া বেগ 150 আৰু 100, বেছি দাম নহয়, মই 2টা কিনিছোঁ। আৰু এইবিলাক খিলনা, আপোনালোকৰ বেবী চেবিৰ কাৰণে লৈ যাব পাৰে। আৰু এইবিলাক জুৱেলাৰী। আৰু এয়া গহনা, মানে ইমান ভাল লাগিছে। 100 আৰু 150 প্ৰাইচ। মই ইয়াৰ পৰা বেছি কিনা নাই, এটাই কিনিছোঁ। এই যে ওপৰত আছে 150, তাৰে এটা কিনিছোঁ। আপোনালোকক লাগিলে আপোনালোকে লৈ যাব পাৰে। এইবিলাকেই আৰু শুৱালকুছিৰ ৰাখৰ বহুত বস্তু আছে ইয়াতে, আপোনালোকক যি লাগে তাকে লৈ যাব পাৰে, আহিব নিশ্চয়। আৰু এইবিলাক ৰুম ডেকৰৰ বস্তু। আৰু মই প্ৰাইচটো সুধিছিলোঁ, এই যে ডাঙৰ এইকেইটা আছে, কিবা নাম মই নাজানো, সেইকেইটাৰ প্ৰাইচ 550 কৈছে। আৰু বাকীগিলাৰ প্ৰাইচ বেলেগ। এইবিলাকেই আৰু শুৱালকুছি ৰাখৰ বস্তু। আপোনালোকে আহিব, চাব, বস্তু লৈ যাব। আৰু এইবিলাক ঘৰৰ বস্তু 50 টকা। তো গাইজ আৰু দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এইবিলাক কাপোৰ, এইয়া 200, 150, 100 সেইখিনিয়ে। আৰু এইবিলাক টেডি, পুতলা। আৰু এইবিলাক সেয়াই। আৰু এইখন হ'ল বস্ত্ৰ উৎসৱ, মানে বস্ত্ৰ মেলা। ইয়াতে অনলি কাপোৰ পায়, বেলেগ ঠাইৰ পৰা বহুত কাপোৰ আহে। হাৰিয়ানা, বজালী, দিল্লী, এয়া কামৰূপৰ পৰা
মই এখন দোকানত সোমাই যাওঁ যাই কিনে আপোনালোকক দেখাই আছোঁ ভিতৰত আৰু ইয়াতে চাদৰ মেখেলা কিবা কিবি আছে বহুত আৰু এই ওপৰৰ চুৱেটাৰকেইটা যে এইবিলাক চব 400 টকা বাকী এইবিলাক অলপ বেছি দাম মই দামটো নাজানো বাৰু সোধা নাই আৰু এইবিলাক ওপৰবিলাক একদম অনলি 400 আৰু তলত কিছুমান এনেই পেলাই থৈছে সেইবিলাক 100 তো গাইজ আমাৰ ৰাখ চোৱা হৈ গ'ল আৰু এইখিনিয়ে আছিলে শুৱালকুছিৰ ৰাখ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব